তামোলপুৰটো আমাৰ তামোলপুৰৰ এটা বৃহত্তৰ অঞ্চল। এই অঞ্চলত বড়ো, অসমীয়া, মাইনৰিটি বিভিন্ন জনগোষ্ঠী একেলগে থাকে আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ কিছুমান অভাৱ অভিযোগ আৰু সমস্যা আছে। এই সমস্যাখিনি মই মুকলিকৈ আলোচনা কৰিবলৈ আৰু ৰাইজৰ পৰা শুনিবলৈ আহিছোঁ আৰু যিখিনি সমস্যা তেখেতসকলে আজি কৈছে এইখিনি সমাধান কৰিব পৰা সমস্যা আৰু অলৰেডি সমাধান হৈয়ে আছে। গতিকে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে আমাৰ তামোলপুৰ ঘগ্ৰাপাৰ ৰাস্তা, সেইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম আৰু লগতে নিশ্চিতত যিটো দিয়া হৈছে সেইটো যাতে চেংচন কৰিব পৰা যায়, সেইটো আমি অলপ আৰু প্ৰেছাৰ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াৰ লগতে আজি মই এই আমাৰ মাইনাও আৰু লক্ষী মন্দিৰ ইয়াৰ কেম্পাছত এটা পৰ্যটকথলী কৰাৰ কাৰণে 1 কোটি টকা ঘোষণা কৰিছোঁ যে তেখেতসকলে বিভিন্ন অনুষ্ঠান ইয়াত কৰিব পাৰিব। 50 লাখ টকাৰ এটা লাইব্ৰেৰী নিৰ্মাণ কৰাৰ কথা কৈছোঁ আৰু 2.5 কোটি টকাৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা কৈছোঁ, কাৰণ এই বৃহত্তৰ কালাকুছি অঞ্চলত ভাল ষ্টেডিয়াম নাই, যাৰ কাৰণে ল'ৰা ছোৱালী খেলিব নোৱাৰে আৰু সেইকাৰণে এই গোটেইখিনি কামখিনি অহা 20 তাৰিখৰ আগত চেংচন কৰি থৈ যাবলৈ মই চেষ্টা কৰিম।